তো যে নজৰত কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছা ভালে থাকিবা তো এইটো কেনেকুৱা হ'ল হয় যদি আমাক SSC যদি কুৱেশ্যনখন আমি এক্সাম দিব নোযোৱা আগত কোনোবাই যদি কৈ দিলে হয় তো কেনেকুৱা লাগিলে ভাবি চোৱা কিমান পালা হয় মাক 160 ভিতৰত 150 মানটো উঠাই দিলা হয় চাগে তো চোৱা তেনেকুৱা কিন্তু কেইটামান বুলি নহয় আৰু মানে আমাৰ যিখিনি SSC GD লাষ্টৰ ফালে থাকে হিন্দী ইংলিছ সাধাৰণ হিন্দী ইংলিছ যদি থাকে আৰু মানে গ্ৰামাৰ নিচিনা আৰু তো সেইখিনিত মানে কেইটামান প্ৰত্যেক বছৰে কমন কুৱেশ্যন আহে কমন কুৱেশ্যন মানে এনেকুৱা কমনো নহয় যে এইটো বছৰত এইটো আহিল নহয় তাৰ নেক্সট বছৰতে সেইটো আহিব তেনেকুৱা নহয় মানে ফৰ্মুলাটো একদম কমন কেনেকুৱা মই একদম তোমালোকক চিম্পুলতে বুজাই দিম আজি আৰু কেইটামান কুৱেশ্যনো তোমালোকক দেখাম আগৰ পুৰণা প্ৰশ্ন আৰু প্ৰশ্নকেইটা দেখিলে তোমালোকৰ এনেকুৱা লাগিব যে নাই ভাই SSC GDটো একো টান নহয় আৰামত পাছ কৰিব পাৰিম আৰু একচুৱেলি সঁচাকৈ কৈছোঁ আৰামত পাছ কৰিব পাৰিবা ইমান টান নহয় কিন্তু নপঢ়িলে বহুত টান পঢ়িলে বহুত সহজ আৰু ইমানো পঢ়িবও নালাগে যে মাথাটো বেয়া হৈ যাব তেনেকৈও নহয় কিছুমান মানে আমি কি আৰু ধৰ মাংস তৰকাৰীখন বনাবৰ কাৰণে আমি কিবা আদা খেতি কৰিব যাম নেকি আদা খেতি বা মছলা খেতি ধুনীয়া খেতি এইবিলাক কৰিব যাব লাগিব নেকি এনেকুৱা নালাগে ন তো মছলা যিখিনি আমাক প্ৰয়োজন যিমানখিনি লাগিব তো সিমানখিনি আমি ক'ৰবাত যোগাৰ কৰিব লাগিব সিমানখিনি যোগাৰ কৰি কিনে মাংস তৰকাৰীখনত দিলে মাংস তৰকাৰীখন সোৱাদ হৈ যাব তো আমি গোটেইবিলাক খেতি কৰা কি প্ৰয়োজন তো তেনেকুৱা নিচিনা মানে SSC GD আমি যদি ভালকৈ পুৰণা প্ৰশ্নকেইখন চাওঁ না তাত কিছুমান ফৰ্মুলা থাকে আমি সেনেকুৱা ধৰণৰ ফৰ্মুলা প্ৰশ্নকেইটা পঢ়িলেই হৈ যায় বাকী গোটেই আমি 4-5খন কিতাপ গোটেই মাথাত নোট লোৱা কি প্ৰয়োজন ইমান প্ৰয়োজন নাই তো ব'লা আজি বেছি মানে জেনেৰেল নলেজ ইংলিছ আৰু ৰিজনিঙত নাযাওঁ অকল গ্ৰামাৰখিনি যাম যে গ্ৰামাৰখিনিত কেনেকুৱা কেইটামান কমন কুৱেশ্যন আহে যিকেইটা কুৱেশ্যন আমি এবছৰ যদি চাওঁ না তো নেক্সট বছৰ আমি তেনেকুৱা কুৱেশ্যন আহিলে আৰামত কৰি দিব পাৰিম আৰু তেনেকুৱা এতিয়াৰ পৰা নহয় মানে 2-3 বছৰ পৰা নহয় বহুত আগৰ পৰা চলি আছে মই যেতিয়া দিছিলোঁ তেতিয়াও এনেকুৱাই কুৱেশ্যন আছিলে তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকক কুৱেশ্যনকেইটা দেখাই দিম তো তোমালোকে যদি এক্সাম দিব যাবা এক্সাম দিব গ'লে কুৱেশ্যন পেপাৰখন একেবাৰে লাষ্টৰ ফালে 16, 17, 18, 19, 20 এই 5টা কুৱেশ্যন একদম ইজি কুৱেশ্যন তো সেই 5টা কেনেকৈ ইজি হৈ তোমালোকক কৈ আছোঁ শুনা 16 নম্বৰ প্ৰশ্নটোতে দিয়া থাকিব এটা কাহিনী এটা দিয়া থাকিব কাহিনীটো সৰুকৈ দিয়া থাকিব যেনেকৈ এখন প্ৰশ্নত দিয়া আছে এনেকুৱা কাহিনীটোতে গোটেই 4টা প্ৰশ্ন আহিব তো এটা বুজাই দিওঁ শুনা তো ইয়াত লিখা আছে তলত দিয়া গল্পটোত কেইটামান শব্দ মিচিং হৈ আছে আৰু সেই শব্দকেইটা তলত দিয়া এনচাৰ পৰা তাত সঠিক উত্তৰটো বহুৱা তো শুনা तो यार 19 नंबर प्रश्न तो सर रिक्त स्थान सार की पूर्ति के लिए सर्वाधिक उपयुक्त विकल्प का चयन कीजिए तो एंसार दिया আছে थी होती था होगी और 4 নম্বৰ খালি ঠাইত কি আছে তাৰ আগৰখিনি পঢ়ি চাব লাগিব যে আখে সফেদ সফেদ তাৰপিছত কি হয় কি হয় होती था होगी এসা নহয় আমি কি ভাব লাগিব থি তো থিটো শুদ্ধ আছে অলৰেডি দিয়া আছে আৰু যোনে লিখিছিলে এনসাৰটো কিউ থিয়ে দিছিলে তো আখে সফেদ থি তো এইখিনিত কি হ'ব তো আমি থিটোত ক্লিক কৰি দিলে শুদ্ধ তাৰপিছত তাত অলপ প্ৰশ্নটোত দিয়া আছে 20 নম্বৰ প্ৰশ্নটোত रिक्त स्थान की पास की पूर्ति के लिए सर्वाधिक उपयुक्त विकल्प का चयन कीजिए तो ইয়াত 5 নম্বৰ খালি ঠাইত কি হ'ব সুধিছে তো 5 নম্বৰ খালি ঠাইত কি লিখা আছে 5 নম্বৰ দি কিনে তাৰ আগত একো লিখা নাই খালি ঠাইত লিখা আছে তাৰ পিছত কি লিখা আছে पूछे जा रहे थे তো ইয়াত কি হ'ব কাহিনী সুধি আছিল নে ৰিস্তে 3 নম্বৰ ৰিস্তে বুলি আছে বাতে বুলি আছে তো কি সুধি আছিলে তো প্ৰশ্ন সুধি থাকে না মানুহ কি সুধে প্ৰশ্ন সুধে কাহিনী সুধে নেকি কিবা ৰিস্তে সুধে নেকি বাতে সুধে নেকি তো প্ৰশ্ন সুধি আছিলে তো প্ৰশ্নত ক্লিক কৰি দিলে বাছ এইটো শুদ্ধ তো তেনেকুৱাকৈ মানে কাহিনীটো থাকিব তো কাহিনীটো পঢ়ি কেনে কাহিনীটো যিখিনি খালি ঠাইত যিটো শব্দ হ'ব লাগে তো সেই শব্দটো বহাব লাগে তো বহালে শুদ্ধ তাৰপিছত আৰু এটা এনেকুৱা কমন প্ৰশ্ন আহিব শুদ্ধটো কোনটো নিম্নলিখিত মেছেজ শুদ্ধ বাক্য হে তো শুদ্ধটো ইয়াত বাচিব লাগিব যদি তুমি গ্ৰামাৰ পঢ়িছা তেনেহ'লে তুমি শুদ্ধটো বাচিব পাৰিবা ইয়াত কি আছে মোহন শ্যাম কি অপেক্ষা দৃষ্ট হে তো ইয়াত মানে অৰ্থ ভাবি থাকিলে কোনো দৰকাৰ নাই খালি হে হি হু হেয়া এইবিলাকতে অলপ মানে ভুল শুদ্ধখিনি থাকে তো সেইখিনি শুদ্ধকৈ চাব লাগিব ইয়াত গোটেইকেইটা একে নিচিনাই 2 নম্বৰত কি দিয়া আছে মোহন শ্যাম কি অপেক্ষা সৃষ্ট হে ইয়াত দন্তীয়া খ আছে তাত তালপীয়া খ আছে যিটো শুদ্ধ হয় তো সেই তালপীয়া খ আৰু দন্তীয়া খটোৰ মাজত পাৰ্থক্য থাকে আৰু তাৰ পিছত কি আছে মোহন শ্যাম কি অপেক্ষা ইয়াত ক্ষটো তাত আকা নাই সেইটো কাৰণে এইটো এটা নহয় ভুল তো এনেকুৱা এটা শুদ্ধ অশুদ্ধ মিলোৱা এটা আহিবই এইটো কমন মানে তো ভালকৈ চাই যাবা তাৰপিছত ক্ৰিয়া বিশেষণৰ ওপৰত এটা কুৱেশ্যন আহিব নিম্নলিখিত বিকল্প में से कौन सा एक वाक्य क्रिया विशेषण से संबंध रखता है তো এইটো বাধ্যতামূলক মানে ক্ৰিয়া বিশেষণক লৈ কিনে এটা প্ৰশ্ন আহিব ইয়াত প্ৰথম উত্তৰটো দিয়া আছে হাম পঢ়তে হে তো সেইটো ভুল পঢ়তে হে তো একো মানে ক্ৰিয়া বিশেষণ নহয় এইটো
पिता का कर्तव्य है कि संतान का पालन करे वो कमाते हैं 4 নম্বৰ এণ্টাৰত কি দিয়া আছে কিষাণ বহুত তেজ দৌৰতা হে তো সেইটো হৈছে ক্ৰিয়া বিশেষণ য'ত ক্ৰিয়া বিশেষণ মানে প্ৰয়োগ হৈছে তো সেইটোত ক্লিক কৰিব লাগিব যদিহে তুমি গ্ৰামাৰ পঢ়িছা তেনেহ'লে তুমি ভালকে জানিবা মুঠ থাকি বেছিকে তো তাৰপিছত 12 নম্বৰত এটা কমন কুৱেশ্যনৰ নিচিনাকৈ আহে মই বহুত কেইখন পেপাৰত এনেকুৱা ধৰণৰ প্ৰশ্ন চাই কেনে এই প্ৰশ্নকেইটা লৈ আহিছোঁ তো এনেই হাৱাৰে লৈ অহা নাই তো 12 নম্বৰ প্ৰশ্নত তোমালোকে এনেকুৱা ধৰণৰ কমন কুৱেশ্যন এটা আহিব তো ভালকে অলপ মানে হিন্দী অলপ মানে কি ক'ম আৰু স্পেলিংবিলাক ভালকে চাই যাবা নহ'লে না বহুত প্ৰব্লেম হ'ব यात की दिया निम्न वाक्यांश के लिए सही वर्तनीय वाले उपयुक्त एक शब्द का चयन कीजिए जिससे ईश्वर में विश्वास हो तो ईश्वर माने भगवान ओपৰত যা বিশ্বাস আছে তাক কি বুলি কয় আস্তিক বুলি কয় ন তো আস্তিক শব্দটো ইয়াত বহুত গিটা 4টা সিস্টেমত লিখি দিছে গোটেইকেইটা ফিল্ম মানে যোনটো শুদ্ধ তো সেইটো ক্লিক কৰিব লাগিব আৰু যদিহে আমি যদি আগতে পঢ়িয়ে পোৱা নাই হিন্দী বা হিন্দীখন ভালকে নাজানো ক ক অ আ সেইবিলাক ভালকে যদি বুজি নাপাওঁ আ কা হছে কা তো তেনেহ'লে ভাই আমাৰ সঁচাকৈ কৈছোঁ তাতো ভুল কৰি থৈ আহিবা নিগেটিভ মাৰ্কিং লাগি যাব তো তোমালোকে কুৱেশ্যনবিলাকৰ নাম্বাৰকেইটা মনত ৰাখিবা কিন্তু আৰু এইকেইটা অকল গ্ৰামাৰৰ কুৱেশ্যন গ্ৰামাৰৰ 1 পৰা 20 লৈকে তো তাৰ ভিতৰত এই নাম্বাৰকেইটা তোমালোকে মিলাই চাবা তোমালোকৰ যেতিয়া প্ৰশ্নখনত যাবা না সেই নম্বৰত এনেকুৱা ধৰণৰ ফৰ্মুলা আহিব তো 9 নম্বৰ মই এটা কুৱেশ্যন দিলোঁ চাগে তো মোৰ তাত বহুত প্ৰশ্ন আছে মানে তাৰ মাজতে ঘপককৈ আৰু 9 নম্বৰ এটা আহি গ'ল তো এইটো 9 নম্বৰটো চোৱা তেনেকৈ দি আছে এখন বেলেগ এখন প্ৰশ্ন 9 নম্বৰ এইটো তো নিম্নলিখিত মেছেজ শুদ্ধ বাক্য কা চয়ন कीजिए মানে 9 নম্বৰ কুৱেশ্যন এইটোৱে আহে যে শুদ্ধ বাক্যটো বাছি ওলোৱা তেনেকে 10 নম্বৰ এই কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত শব্দ में से कौन सा शब्द अनेकार्थी शब्द है মানে কোনটো শব্দ বহুত গিটা অৰ্থ ওলায় ইয়াত এনসাৰটো কি দিয়া আছে মেটক মুদ্ৰা बोरा मोटी तो मोटी माने এটা বুজায় আৰু কিবা মুনি মুকুতা তবে বৰি बोरा बोरा মানে কি এটো বস্তা এটা বুজায় মুদ্ৰা মুদ্ৰাত বহুত ধৰণৰ মানে অৰ্থ ওলায় ইয়াত মুদ্ৰা পইচাটো আহি যায় বা কিবা এটা কথা মুদ্ৰা ইস মুদ্ৰে মে পहुंचा है এই বাতটো এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰশ্ন আহি যায় তো এটা কাৰণে কি হৈছে ইয়াত মুদ্ৰাটো কি লিখিছে মুদ্ৰাৰ মানে বহুত কিটা অৰ্থ আছে তেনেকে 10 নম্বৰ প্ৰশ্নটোত এনেকুৱা এটা প্ৰশ্ন আহিব যে प्रश्न এনেকুৱা আহিব নিম্নলিখিত শব্দ में से कौन सा शब्द अनेकार्थी शब्द है तो ইয়াত এনসাৰ কিটা বেলেগ বেলেগ দিবা পাই কিন্তু প্ৰশ্নটো এনেকুৱাই আহিব তো এনেকুৱাকে মেথছতো বহুত কিটা কুৱেশ্যন এনেকুৱা মানে কুৱেশ্যনটো একে ধৰণকে আহে এনসাৰ কিটা অলপ বেলেগ বেলেগ ধৰণকে আহে তো এনেকুৱাকে তোমালোকে পুৰণা প্ৰশ্নবিলাক চাবা চাই কেনে এখন প্ৰশ্ন নহয় কমসে কম 10-12 খনমান প্ৰশ্ন মিলাই চাবা যে ইহঁতৰ কোনকিটা কুৱেশ্যন মানে একে ধৰণকে আহে আৰু কোনটো পজিশনত আহে যেনেকৈ মই তোমালোকক দেখাইছোঁ 10 নম্বৰ 9 নম্বৰ এনেকৈ 16 17 18 19 20 এইকেইটা প্ৰশ্ন মানে সেম একে ধৰণকে আহে প্ৰত্যেক বছৰে তেনেকৈ আহি আছে প্ৰশ্নটো একে থাকে মানে উত্তৰটো বেলেগ বেলেগকৈ থাকে বা এই গল্প যেনেকৈ 16 নম্বৰ কাহিনী এটা থাকে তো প্ৰত্যেকবাৰে একেটা কাহিনী নাহে অলপ বেলেগ ধৰণৰ কাহিনী এটা আহিব কাহিনীটো ভালকে পঢ়ি চাবা একেবাৰে সহজ কৈছোঁ এইকেইটা তোমালোকে কমসে কম মই এনেকৈ 10টা মান এনেকুৱা দেখালো নেকি 10টা নেদেখালো কম দেখাইছো চাগে কিন্তু তেনেকুৱা তোমালোকে মিলাই চালে বহুত কিটা পাবা 10টা নহয় বহুত বেছিকে পাবা তো তাৰো তোমালোকে বহুতখিনি মাৰ্কছ মানে আৰামত আহি যাব আৰু অলপ পঢ়িলে অলপ মাথা লগাই কিনে পঢ়িব লাগে এনে কিতাপখন মুখস্থ কৰি কিনে কি লাভ আছে আমি যদি নাজানো কোনটা প্ৰশ্ন আহিব পাৰে তো অলপ দিমাগটো লগাই কিনে পঢ়িবা তো আজি ভিডিঅ'টো মানে সমাপ্ত কৰোঁ আৰু তোমালোকক যদি কিবা প্ৰশ্ন লাগে কিবা পুৰণা প্ৰশ্ন যদি দৰকাৰ হয় যিখিনি ইম্পৰ্টেণ্ট হয় তেনেকৈ মোক ইনষ্টাগ্ৰামত যাই কেনে মেছেজ কৰি সুধিব পাৰা তেনেকৈ মই তোমালোকক চেণ্ড কৰি দিম তোমালোকে চাব পাৰা ভালদৰে যদিহে লাগিম বুলি ভাবিছা তেনেহ'লে তুমি সুধিবা আৰু যদিহে তুমি এনেই হাৱাৰে ভিডিঅ'টো চাইছা তেনেহ'লে তুমি একো নুসুধা মই গম পাওঁ যোনে কষ্ট কৰিছে সি চাকৰি পাই আছে আৰু যোনে কষ্ট কৰা নাই সি ফিল্ডত গৈ ৰানিং কৰিয়ে আছে এক বছৰ কৰিব এবছৰ কৰিব অহা বছৰ কৰিব তাৰ পিছৰ বছৰ কৰিয়ে থাকিব কি ৰানিং সি কি কৰিব কি ৰানিং ফিল্ডতে ৰানিং কৰি থাকিব সি মানে ইমান তাত ধান্দা নাই তাৰ ছেকেণ্ড পইণ্ট কিবা আছে তাৰমানে চাকৰি নাপালে কিবা নহয় কিবা এটা কৰিম যোনে ভালকে লাগিছে না নাই ভাই চাকৰি লাগিবই চাকৰি নহ'লে ভাই ঘৰখন অৱস্থা দেখিছাই কেনেকুৱা বেয়া হৈ গৈছে মা দেউতাক এনেকুৱা অৱস্থা হৈ গৈছে মা দেউতাক যদি তুমি ভালকে ক'ত ৰাখিব বিচাৰিছা যদি ডিফেন্সত চাকৰি কৰিব বিচাৰিছা গাঁৱৰ মাজত যদি এজন ভাল মানে ৰিস্পেক্টফুল মানুহ এজন হ'ব বিচাৰিছা না তেনেহ'লে তুমি ভাই ডিফেন্সৰ চাকৰি তোমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আজিৰ দিনত মই কৈছোঁ কাৰণ কম সহজতে চাকৰি এটা কোনে দি আছে চৰকাৰে চেণ্ট্ৰেল লেভেলৰ চাকৰি SSC GD তো SSC GD চাকৰিবিলাক বহুত সহজ SSC GD জৰিয়তে তুমি চাকৰি এটা পালে পিছলৈকে তোমালোকে কৈছো নহয় বহুতখিনি দৰমহা বহুত বাঢ়ি যাব দৰমহাটো কথাটো পিছৰ আৰু সপোনটো পূৰ হ'ব ভাই তো ভালকে অলপ কষ্ট কৰা আৰু কিবা লাগিলে মোক সুধিবা আৰু কমেণ্টত জনাবা তোমাৰ কি প্ৰয়োজন হৈ আছে বা কি অসুবিধাত আছা SSC GD বিষয় তো আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত